হস্পিটেল খুলি আছো হেলথ সিটি খানাপাৰা স্বাভাৱিকতে জুবিন গাৰ্গে এখন হস্পিটেল খুলি আছে সেই হস্পিটেলখন কেতিয়া ইনগ্ৰেশ্যন হ'ব এখন নৰ্থ ইষ্টৰ আটাইতকৈ অত্যাধুনিক হস্পিটেল হ'ব আৰু মিউজিকেল হস্পিটেল য'ত মানুহে মিউজিক এনি টাইম মিউজিক চলি থাকিব এনি টাইম তাত চিনেমা চলি থাকিব গান চলি থাকিব ইভেন অপাৰেশ্যন থিয়েটাৰত মানুহৰ যেতিয়া অপাৰেশ্যন হ'ব তেওঁক ওপৰত ডিছপ্লে দি দিয়া হৈছে মস্ত মস্ত ডিছপ্লে য'ত গান চলি থাকিব ভিডিঅ' চলি থাকিব যাতে টেনশ্যনটো ৰিলিজ হয় বেমাৰৰ এইবিলাক মোৰ কনচেপ্ট আৰু মই পাৰ্টনাৰ হিচাপে আছোঁ তাত আৰু আমাৰ হৈছে মেইন হৈছে ডক্টৰ ভৱানন্দ দাস ফেমাছ কাৰ্ডিঅ'লজিষ্ট সকলোৱে চিনি পায় এপলত আছিলে তাকে আৰু ইণ্ডিয়াৰ ওৱান অফ দ্য বেষ্ট কাৰ্ডিঅ'লজিষ্ট বুলি কয় তেওঁ চিফ বাকী আৰু 10জন ডক্টৰ আছে আৰু মই আছোঁ চ' এতিয়া আৰু হেল্থ কনচিয়াছ হ'ব লাগিব নিজে হস্পিটেল খুলিছোঁ এই হস্পিটেলৰ লগে লগে আৰু এটা ডাঙৰ প্ৰশ্ন আহি পৰিছে যে জুবিন গাৰ্গৰ এতিয়া জুবিন গাৰ্গ শিল্পী কোনো ৰাজনৈতিক নেতা নহয় তথাপিও জুবিনৰ ঘৰত ৰাতিপুৱাই বিভিন্ন এজন সহায় বিচাৰি আহে কোনোবাই মেট্ৰিকত হ'ল এডমিশ্যন ল'ব পৰা নাই কোনোবাই কলেজত এডমিশ্যন ল'ব পৰা নাই বেমাৰী আছে এতিয়া জুবিন এই হস্পিটেলৰ লগত জড়িত হৈ যোৱাৰ লগে লগে তাত বিনা পইচাত এডমিট হ'বলৈ অসংখ্য ৰোগীৰ আগমন ৰাখিছোঁ সেইটো আমি কিছুমান স্কিম ৰাখিছোঁ যে এতিয়া কেঞ্চাৰ হ'লে কেম'থেৰাপিত বহুত পইচা যায় মানুহে ঘৰ বাৰী বিকি দিবলগীয়া হয় আৰু মই নিজে সহায় কৰি কিমান সহায় কৰি থাকিম মই ডেইলি 3জন 4জন মানুহ আহিয়ে থাকে কাৰোবাৰ কেঞ্চাৰ কাৰোবাৰ কিবা সেইকাৰণে এইখন হস্পিটেলত কাৰ্ড দিয়া হ'ব সেই কাৰ্ডৰ মতে ডিছকাউণ্ট হ'ব আৰু আমি দি ক'ম যে যিটো কেম'থেৰাপিত এটা কেমত 10,000 12,000 খৰচ হয় সেইটো আমি 3,000 4,000 আমি দিব পাৰিম সেইটো অলৰেডি ডক্টৰৰ লগত কথা পাতিছোঁ আমি